অ' ইমান গৰম হৈছে, ল'ৰা ছোৱালীকেইটা স্কুল যোৱা অসুবিধাই হৈছে। অ' আহি পালেহি। অ' আহি পালাহি। আহি পালেহি। পালে যে ভাগ্যত ধুন দিলে। ভিতৰত পানীয়ে নাই দেখোন। টেপত আছে যোৱা। টেপত দেখোন পানীয়ে নাই। পানী নাপালা নি? নাপালোঁ। সিহঁতে পানী আছে ধুই লগাইছে। নামতহে জল জীৱনৰ মিছন, পানী নিদিয়ে। অ' হয়। বাই কি হৈছে? ইভাগ দে। ৰ। আজিৰ পৰা প্ৰায় 10-15 বছৰ আগতে ল'ৰা ছোৱালীবোৰে স্কুলৰ পৰা আহি খেলপথাৰত খেল খেলিছিল। কিন্তু আজিকালি স্কুলৰ পৰা আহি ভাতকেইটা খাই বাই নাখায়, মোবাইলত ব্যস্ত হৈ যায়। অ' কথাষাৰ হয় আকৌ। আজিকালি ল'ৰাবোৰে মোবাইলতে বেছিকৈ ব্যস্ত হয়। আগতে আমি আজৰি সময়তে বৰশী বাইছিলোঁ। আগতে আমি স্কুলৰ পৰা আহি ভাত পানী খাই গৰু চৰাবলৈ গৈছিলোঁ। আগৰ দিনকেইটাই ভাল আছিলে, আমি আম আৰু বগৰী পাৰি খাইছিলোঁ। আজিকালি ল'ৰা ছোৱালীবোৰ মোবাইল চাই চাই ধ্বংস হৈ গৈছে। সেইকাৰণে পৰা আমি মোবাইল নোচোৱা এটা ব্যৱস্থা কৰিব লাগে। অ' কথাষাৰ হয়। আমাৰ লগতে ওচৰ চুবুৰীয়া আৰু গাঁৱৰ সকলোকে এই কথাষাৰ জনাব লাগিব। ব'লা আমি যাওঁ।